বিয়া হ'ল নিতুল আৰু নিতুলে এজনী ছোৱালী ভাল পাইছিল। তাৰপিছত ভিডিঅ'টোত আমি চাওঁ আহক কি হ'ল। অইন দিনাখনৰ দৰে আজিও সেই ঘৰৰ পৰা আবেলি সময়ত ওলাল তাইক লগ ধৰিবলৈ। হেল্ল', তুমি আহিবা তেতিয়াহ'লে, মই ৰৈ আছোঁ। কিছু সময়ৰ পিছত সি তাইক আৰু এবাৰ ফোন কৰিলে আৰু ফোন কৰি মাতিছিল যদিও প্ৰেয়সীজনী সি নাহাত সি বেজাৰ মনে গুচি গ'ল। যদি নাহা তেতিয়াহ'লে মই যাওঁ। সি সদায় লগ ধৰাৰ দৰে আজিও তাইক ফোন কৰি মাতি লগ ধৰিব বিচাৰিছিল। এনেকৈয়ে আকৌ আবেলি পৰত সি তাইক লগ ধৰিব আহিলে। হেল্ল', যোৱাকালিও আহিম বুলি কৈ হেনা ঠগিলা তুমি। আজি কি কৰা তুমি? আহিবিনে নাই? যদি আহিবা তেতিয়াহ'লে সোনকালে আহা, মই তোমাৰ কাৰণে ৰৈ আছোঁ। এনেকা ঠগি থাকিব নালাগে বুজিছা। যদি আহিম বুলি মন আছে তেতিয়াহ'লে সোনকালে আহা। মই ৰৈ আছোঁ কিন্তু এতিয়া। যদি আহে সোনকালে আহে, মই এতিয়া বাট চাই আছোঁ। সোনকালে আহ দে। কালিও আহিম বুলি কৈ ঠগাল। আজি বা আহে না নাই আপিটা, কোনো ঠিকে নাই এইগিলা আপিৰ লগত, আহিবা নাহে। কি কবি আৰু এইগিলা আপি বিশেষ টেনচনে হৈ যায় আৰু। এদিন পিছৰ কাহিনী, সি এনেকৈ তাইক লগ ধৰিম বুলি আহি ৰৈ থকাৰ পিছত বাৰে ফোন কৰি আছোঁ, ফোন নালাগবা লাগছে না বোলে কাৰোবাৰ লগত ৰং নাম্বাৰ লাগিল তাৰ। চাল্লা এইরকম জঘন্য আপি খেলা। বাৰে ফোন কৰি আছোঁ, ফোনেই নালাগবা লাগছে। দিনটো হ'ব লাগছে চাল্লা, মোবাইলটা লগত বা আছে না নাই। কাৰোবাৰ লগত নিশ্চয় ৰং নাম্বাৰ লাগছে কিজান, মাথাই কাম নিদিয়ে আৰু মোৰ। কি যে হ'ব আৰু এইগিলা আপিগিলাৰ লগত। বিজি কি যে হ'ল না, এই আপিটাতো এনেকা নাছিল, কি যে হৈছে ক'বাই নাপাওঁ আৰু। একদিন নহয়, দুদিন নহয়, 3 দিন কৰি ঠগাল মোক। কি যে হ'ব না ক'বাই নাপাওঁ আৰু। 3 দিন কৰি ঠগাল মোক, অকণ কি কৰিম কত। হেল্ল', কি হ'ল? আচ্ছা হ'ব দিয়া, ঠিক আছে। এই পাটনাৰটো ইমান দিন ফোনে কৰা নাছিল। হেল্ল', কি? হেল্ল' বন্ধু, তোৰ ছোৱালীটো বেলেগৰ লগত গুচি গ'ল।